friends, welcome back to my YouTube channel, Bikash Chetry vlogs. আজি vlogটো কেনেকুৱা ট্ৰেভেল চেভেলক কোনো নহয় আজি জাস্ট বিকাশ দা আহিব আৰু এটো কি বুলি কয় আমাৰ মানে এতে ফুডৰ ডেলিভাৰী চলি আছে সো তাৰে ওপৰত উঠাবা মই চেষ্টা কৰিম আপোনালোক দেখাব যিখিনি পাৰো আপোনালোকে চাব মৰম দিব ভালকে अबे जल्दी बोल कल सुबह पनवेल निकलना है কেনেকুৱা হৈছে আপোনালোক কমেন্টত জনাব আৰু আপোনালোকক মই দেখাই আছো যে কেনেকে আমাৰ গাঁৱৰে কেজনমান দাদা হতে মিলি মানে কি ফুড ডেলিভাৰী কৰি আছে অনলাইন যোগেদি সো আপোনালোকৰ যদি ইচ্ছা কৰে ডেসক্ৰিপচনত তাৰ ফোন নাম্বাৰ আৰু লিংকটো দিয়া থাকিব এপটোৰ আপোনালোকে যাতে অৰ্ডাৰ কৰে আৰু এই অৰ্ডাৰটো নৰ্থ গুৱাহাটীৰ সাইডৰ পৰা আমাৰ ইফালে লেঙা সাইডলৈকে উপলব্ধ ইফালে কুৰুৱা বমাৰী ফালে জলকে নহক আহক আমি ভিডিওটো আৰম্ভ সোমাই থাকি মানে নিজকে মানে এনে বেকাৰ সেই নকৰি ইমান ধুনীয়াকে নিজকে ব্যস্ততাৰ মাজত সোমাই পৰিছে ধুনীয়া এটা বিজনেছটো আৰম্ভ কৰি বিজনেছৰ নাম ফুড হাউচ আৰু তেওঁলোকে এই আমাৰ এইখিনি ঠাইত মানে আমাৰ মামা উত্তৰ গুৱাহাটীৰ পৰা কুৰুৱা উত্তৰ লেঙা হাটগাঁও ইত্যাদি এইবোৰ ঠাইত তেওঁলোকে যিহেতু ইয়াতে চুইগি জমেটো এইবোৰ নাই সেইকাৰণে তেওঁলোকে এই লকডাউনৰ সময়ছোৱাত এইখিনি আছে কৌশিক মানৱ জিতেন আৰু পাংঘৰ এই চাৰিজন যুৱকে ইমান ধুনীয়াকৈ এটা প্ৰচেষ্টা হাতত লৈছে আৰু মই যেতিয়া গম পালোঁ এওঁলোকৰ কথা তেতিয়া মই ভাবিলোঁ যে এওঁলোকৰ ওচৰত আহি এটা মই ভিডিঅ' বনাওঁতো বহুত বেছি দৰকাৰ কাৰণ আপোনালোকেও মটিভেশ্যন পাব এওঁলোকৰ পৰা আৰু কেতিয়াৰ পৰা আৰম্ভ হৈছে আমাৰ এমাহমান হৈছে মানে লকডাউনৰ সময়ছোৱাতে আৰম্ভ হৈছে লকডাউন যেতিয়াৰ পৰা দিছে 3 দিনমান পাছৰ পৰা আৰু কেনেকুৱা এইটো একমাহত কেনেকুৱা ৰিজাল্টটো কেনেকুৱা আহিছে ৰিজাল্টটো বৰ্তমান ভালে আহিছে ন আৰু অনলাইনত দিয়া চিষ্টেম কেনেকুৱা কোনোবা যদি অৰ্ডাৰ দিয়ে আমি গম পাই যে এপছ এটা খুলি লৈছোঁ ঠিক আছে আৰু এতিয়া মই তেওঁলোকৰ আমাৰ ৰুমটো দেখাই দিওঁ এই ৰুমতে ধুনীয়াকৈ খাদ্য বনোৱা হয় আপুনি বিকাশ দাৰ কথাখিনি শুনিলে শুনি উঠি মই বিশেষ একো কোৱা নাই বিকাশ দাকে ক'বলৈ দিলোঁ অ'কে আমি এতিয়া ডেলিভাৰী আজি মই ফুড ডেলিভাৰী বয় আজি মই নতুন কাম হাতত লৈছোঁ আজিৰ পৰা মই ফুড ডেলিভাৰী কৰিম আৰু এতিয়া মোৰ ফাৰ্ষ্ট এইটো 240 টকা ল'ব লাগিব বিকাশ দা মই আৰু মানৱ দা গৈ আছোঁ ফুড ডেলিভাৰী আমি বিকাশ দা আজি ডেলিভাৰী বয় আমাৰ গ্ৰুপত সোমাই লৈছোঁ ফুড হাউচত ডেইলি 200 টকাকৈ বিকাশ দা এতিয়া আগত আছে আমি দেখাবলৈ চেষ্টা কৰিম আমি আহি পালোঁ এতিয়া অৰ্ডাৰ আছিলে এটা মানে হেৰি চিলি চিকেন দি প্লেট অ'কে আমি অৰ্ডাৰটো দি দিলোঁ ইহঁতৰ তাত আৰু আমি এতিয়া নেক্সট অৰ্ডাৰ তাত গৈ আছোঁ সুনিদা আৰু মই ফাৰ্ষ্ট অৰ্ডাৰটো হৈ গৈছে কমপ্লিট এইবাৰ আমি ছেকেণ্ড অৰ্ডাৰত গৈ আছোঁ বিকাশ দা আৰু মই আমি এতিয়া ছেকেণ্ড অৰ্ডাৰ গৈ আছোঁ মানে আমাৰ ডেলিভাৰী বয় বৰ্তমান আজি বিকাশ আমি পুৰুৱা 60 ল'ম ন আৰু আমি কলৈকে যাব লাগিব এইফালে আমাৰ পুৰুৱা 1 কিলোমিটাৰ পুৰুৱা আমাৰ এই পচিত যাব কাষ্টমাৰ কুমলিকা বিকাশ দা এই অৰ্ডাৰটো কি হয় অৰ্ডাৰটো এইটো হেৰি হয় গাহৰি এনেকৈ কৈছে এই অৰ্ডাৰটো হয় চাওমিন আৰু আমি এতিয়া চাওমিন দিব গৈ আছোঁ জগন এটা হ'ল লাষ্ট যোনটো এতিয়া মই এইমাত্ৰ ডেলিভাৰী দিছোঁ এইফালে কুমলিকা তাই মানে মই হেলমেট পিন্ধিবলৈ চিনি পোৱা নাছিলোঁ এইপিনে খুলি আছে মানে মোক ঘৰৰ ভিতৰত মাতি লৈ আহিলে আৰু এইফালে মোক অকণমান গামোচা দিব তাই মানে থেংক ইউ ছ' মাছ থেংক ইউ থেংক ইউ অ'কে আমাৰ এতিয়া ছেকেণ্ড ডেলিভাৰীটো ছাকচেছ বিকাশ ছাকচেছ কৰিলে আজি 2টা ডেলিভাৰী কেনেকুৱা লাগিছে নতুন মেম্বাৰ আমি এতিয়া নতুন মেম্বাৰ ফুড ডেলিভাৰী হয় এই বিকাশ বিল্ডিঙৰ ওপৰত যাম আমি কি বেয়া কামোৰ দি থাকে कौन है ये लोग कहां से आते हैं
আমি ওপৰত যাম য'ত বিকাশ যায় প্ৰথম যোন উঠাইছিলে আমাৰ বিল্ডিঙৰ ওপৰত তাতে যাই আছো বলক A few moments later. আমি দি আহিলোঁ আপোনালোকে দেখা পালে আৰু সঁচাই তেওঁলোকে ইমান ধুনীয়া এটা প্ৰচেষ্টা হাতত লৈছে আৰু যেতিয়া মই এওঁলোকৰ কথা গম পালোঁ তেতিয়া মই নিজে ভাবিলোঁ যে তেওঁলোকৰ লগত এটা ভিডিঅ' বনালে বহুত বেছি ভাল হ'ব তেওঁলোকেও আৰু মটিভেট হ'ব আৰু আপোনালোকেও অলপমান হ'লেও মটিভেট হ'ব আপোনালোকে মই যেতিয়া ক'লোঁ যাতে খালী সময়ত এনেই বেকাৰ বহি নাথাকে কিবা না কিবা সৰু হওক ডাঙৰ হওক কামত ব্যস্ত হৈ থাকিব লাগে সেইটোৰ পৰা আপোনালোকৰ এক্সপিৰিয়েঞ্চ হ'ব এনেই ঘৰত সোমাই থকাতকৈ 2 পইচা উপাৰ্জনো হ'ব চ' এওঁলোকক ইমান ধুনীয়া এটা প্ৰচেষ্টা হাতত লোৱাৰ বাবে বহুত বেছি ভাল লাগিছে তেওঁলোকে আৰু আগুৱাই যাওক আৰু এতিয়া আমি আৰু আমাৰ নেক্সট অৰ্ডাৰ আছে কিবা কিবি এতিয়া আমি নেক্সট অৰ্ডাৰ আমাৰ বাচন ধোৱা ল'ৰাটো মানুহে খাই উঠি যিখিনি পাঠশালা সেইটো হ'ল ই